Hello everyone, welcome back my class. So বেছি ইন্ট্রোডাকশন নিদিও ডাইরেক্ট কোর্সত আহো তো ইয়াতে সোয়া এটা চিত্র অঙ্কন কৰিছো ইয়াতে কি আছে এটা অবতল দৰ্পণ আছে ইয়াতে মেৰু ফকাস ফাৰ্ষ্ট কেন্দ্ৰ আৰু মুখ্য অক্ষ কিউ পি পি কোৱা হয় মেৰু আৰু ক্যাপিটাল এফ এফ কোৱা হয় ফকাস এই ক্যাপিটাল এফ কোৱা হয় ফকাস সি ভাঁজ কেন্দ্ৰ সি কোৱা হয় ভাঁজ কেন্দ্ৰ পি এফ সোৱা পি এফ এইখিনিক কিহেৰে বুজোৱা হয় স্মল এফ মানে হৈছে এইখিনিৰ দূৰত্ব এইখিনিৰ ডিস্টেন্স স্মল এফ পি সি এইখিনিক বুজোৱা হয় স্মল আৰ বা ক্যাপিটাল আৰ যেটো লোৱা নহয় ক্যাপিটাল আরও বুঝোয়া হয় স্মল আরও বুঝোয়া হয় এটা হল ভাঁজ ব্যাসার্ধ ভাঁজ ব্যাসার্ধ আচ্ছা ভাঁজ ব্যাসার্ধটো কেনেকৈ আহে চোৱা ইয়াতে এটা গোলাকাৰ দৰ্পণ আছে ইয়াতে এটা সেন্টাৰ থাকে এইটো কোৱা হয় কেন্দ্ৰ বুলি কোৱা হয় না কেন্দ্ৰ কোৱা হয় তো ইয়াৰ পৰা চাবা আমি যদি আধাখিনি কাটি লওঁ ইয়াৰে আধাখিনি কাটি লওঁ অবতল দৰ্পণ হৈ গ'ল না অবতল দৰ্পণ হৈ গ'ল ইয়াতে পি ইয়াতে সি কেন্দ্ৰৰ পৰা সিটো আহে তাৰ মানে গোলাকাৰ দৰ্পণৰ যেটো কেন্দ্ৰবিন্দু আহে সেইটোই হল আমাৰ সি আৰু এইখিনিৰ পৰা এইখিনিৰ দূৰত্ব একচুয়ালি কি আছিল এইখিনি আছিল আমাৰ ব্যাসাৰ্ধ এটো কি কোৱা হৈছে ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হৈছে ইয়াতে চোৱা পি কিউ মুখ্য অক্ষ এইটো যেটো গৈছে এইটো আৰু এইটো সংযোগী ৰেখাক মুখ্য অক্ষ বুলি কোৱা হয় এইটো হল পি কিউ এতিয়া চোৱা মেৰু কাক বলে ফকাস কাক বলে ভাঁজ কেন্দ্ৰ কাক বলে ফকাস দূৰত্ব কাক বলে ভাঁজ ব্যাসাৰ্ধ কাক বলে সকলোৰ বিষয়ে আমি জানো আহা যদি আমি এইবিলাকৰ বিষয়ে ডিটেইলছ নাজানো তেতিয়া আমাৰ অঙ্কত অসুবিধা হ'ব কনসেপ্ট বুজাতে অসুবিধা হ'ব এইখিনিৰ কনসেপ্ট আগতে মেইনলি দৰকাৰ দৰ্পণৰ যিখিনি পাৰ্ট আছে সেইখিনি বুজাত একো প্ৰবলেম নহয় যদি তোমাৰ ইয়াতে তুমি সকলো বস্তু বুজি পোৱা এতিয়া চোৱা মেৰু গোলাকাৰ দৰ্পণৰ মধ্যবিন্দুক মেৰু বলে গোলাকাৰ দৰ্পণ এটো এটা দৰ্পণ অবতল দৰ্পণ বুলি কোৱা হয় গোলাকাৰ দৰ্পণ এখন কাটি লৈছে বাবে গোলাকাৰ দৰ্পণ বুলি কৈ দিয়া হৈছে ইয়াতে চোৱা এইখিনিৰ ডিস্টেন্স আৰু এইখিনিৰ ডিস্টেন্স যদি সমান হয় আৰু সেই মিডল পয়েন্টক কোৱা হয় মেৰু যদি তুমি ইফালে ইমানখিনি আৰু ইফালে ইমানখিনি দিয়া তেতিয়া হলে আমি তাক মেৰু নকও আমি ডিসাইড কৰিম আগতে এইখিনি আৰু এইখিনি সমান হৈছে না নহয় যদি সমান হৈছে তেনে হলে এইটো বিন্দু কি কম আমি মেৰু বুলি কৈ দিম আৰু যদি সমান নহয় তেনে হলে মেৰু নকও নেক্সট আহিল ফকাস গোলাকাৰ দৰ্পণৰ মেৰু আৰু ভাঁজ ব্যাসাৰ্ধৰ ঠিক মধ্যবিন্দুক ফকাস বলে এতিয়া চোৱা মেৰু তো এটো পালো আমি মেৰু ভাঁজ ব্যাসাৰ্ধ সি এই খিনিৰ ঠিক মধ্যবিন্দুক মই হাতেৰে লিখিছো উল্টা উল্টা হ'ব পাৰে এইখিনি আৰু এইখিনি যাতে সমান হয় আৰু সেই মিডল পয়েন্টই হ'ব কি হ'ব ফকাস হৈ যাব ফকাস মানে এইখিনিৰ ডিস্টেন্সৰ মিডল পয়েন্ট যত আছে সেইটোই হল ফকাস ভাঁজ কেন্দ্ৰ গোলাকাৰ দৰ্পণৰ কেন্দ্ৰবিন্দুক ভাঁজ কেন্দ্ৰ বলে গোলাকাৰ দৰ্পণ এটা আছে না গোলাকাৰ দৰ্পণ ইয়াতে চোৱা গোলাকাৰ দৰ্পণ এটা কেন্দ্ৰবিন্দু এটো সেন্টাৰক কি কোৱা হ'ব ভাঁজ কেন্দ্ৰ বুলি কোৱা হ'ব এতিয়া চোৱা ফকাস দূৰত্ব গোলাকাৰ দৰ্পণৰ মেৰু আৰু ফকাসৰ মাজৰ দূৰত্বক ফকাস দূৰত্ব বলে ফকাস দূৰত্ব এইখিনি চোৱা মেৰু এইখিনি মেৰু আৰু ফকাসৰ মাজৰ এইখিনি যদি এটা ডিস্টেন্স বুলি ধৰা কিমান সেন্টিমিটাৰ হ'ব এনেকৈ যদি তুমি কাউন্ট কৰা মানে দূৰত্ব বুজা তেতিয়া হ'ব হেতু কোৱা হ'ব ফকাস দূৰত্ব এইখিনিৰ পৰা এইখিনি কিবা এটা ডিস্টেন্স আছে ন সামথিং হলেও আছে 1 সেন্টিমিটাৰ হওক 2 সেন্টিমিটাৰ হওক আছে এইখিনি কি কোৱা হ'ব ইয়াৰ পৰা ইয়াত আহতে মানে 2 সেন্টিমিটাৰ বা 1 সেন্টিমিটাৰ হল এইখিনি হল তোমাৰ
ফকাছ দূৰত্ব মেৰু আৰু ফকাছৰ মাজৰ দূৰত্বক ফকাছ দূৰত্ব ভাঁজ ব্যাসাৰ্ধ মেৰু আৰু ভাঁজ কেন্দ্ৰ মাজৰ দূৰত্বক ভাঁজ ব্যাসাৰ্ধ বোলে তাৰমানে এই মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজৰ যিখিনি ডিস্টেন্স আছে সেইখিনিক ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয় মুখ্য অক্ষ গোলাকাৰ দাপনৰ মেৰু আৰু ভাঁজ কেন্দ্ৰ সংযোগী ৰেখাডালক মুখ্য অক্ষ বোলে মেৰু আৰু ভাঁজ কেন্দ্ৰ সংযোগী ৰেখাডালক মুখ্য অক্ষ বোলে সো এইখিনি হৈছে ইয়াৰ পিছত মোস্ট ইম্পৰ্টেন্ট এটা টপিক আছে মোস্ট ইম্পৰ্টেন্ট টপিকটো হ'ল এটুক কোৱা হয় প্ৰথম চোক এটুক কোৱা হয় দ্বিতীয় চোক এটুক কোৱা হয় তৃতীয় চোক এটুক কোৱা হয় চতুৰ্থ চোক তোমালোকে যদি এটু গেছ কৰিব পাৰা তেনেহলে জনাই দিবা এটু কি এটু হল স্থানাঙ্ক জ্যামিতি তোমালোকে পাইছা প্ৰথম চোক দ্বিতীয় চোক তৃতীয় চোক আৰু চতুৰ্থ চোক এই চাৰিটা চোক পাইছা প্ৰথম চোকত আহে প্লাস প্লাস দ্বিতীয় চোকত আহে মাইনাস প্লাস তৃতীয় চোকত আহে মাইনাস মাইনাস চতুৰ্থ চোকত আহে প্লাস মাইনাস এইখিনি কনসেপ্ট যদি তোমাৰ গোটেইখিনি জনা থাকে তোমাৰ যেটো অঙ্ক আহিব মানে দাপনৰ গণিত থাকে 3 4 5টা মান গণিত আছে উদাহৰণ দুটা আছে আৰু অনুশীলনীত আছে কেইটামান অঙ্ক এইখিনি যদি কনসেপ্ট তোমাৰ ক্লিয়াৰ থাকে অঙ্ক এটাও তুমি পাহৰি নযোৱা বা তোমাৰ হৈ যাব অঙ্কবিলাক হৈ যাব এনে হৈ যাব এইটো কনসেপ্ট বিলাক দৰকাৰ তাতে প্লাসৰ ঠাইত মাইনাস কেনেকৈ আহে